কমলাবাৰীৰ পৰা নিমাতীঘাটলৈ ফেৰীৰ যাত্ৰা ৰোমাঞ্চকৰ যাত্ৰা। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ফেৰী আগবাঢ়ি যোৱা সময়ত এক নান্দনিক দৃশ্যৰ অৱতাৰণা হয়। ফেৰীত উঠা প্ৰতিজন লোকেই এই সৌন্দৰ্য উপভোগ কৰি মোহাবিষ্ট হৈ পৰে। কিন্তু কেতিয়াবা এই ৰোমাঞ্চকৰ ফেৰী যাত্ৰাই ভয়াৱহ হৈ উঠে। কমলাবাৰীৰ পৰা নিমাতীঘাটলৈ যাত্ৰা দুৰ্ভোগ যাত্ৰীৰ। কথমপি প্ৰাণ ৰক্ষা পৰিল ফেৰীত থকা শতাধিক যাত্ৰীৰ। অধিক বোজা অধিক যাত্ৰী উঠোৱা বাবেই তুলুং ভুতুং ফেৰী। ৩ ঘণ্টা ধৰি শ্বাসৰুদ্ধকৰ পৰিৱেশ। ভৰা ব্ৰহ্মপুত্ৰত তুলুং ভুতুং কৰিছে শতাধিক যাত্ৰী কঢ়িয়াই অনা ফেৰীখনে। ইপাৰো হ'ব নোৱাৰি, সিপাৰো হ'ব নোৱাৰি। মোবাইল ফোন যোগে খবৰ দিয়া হ'ল আন এখন ফেৰী। অন্য এখন ফেৰীও আহিল উদ্ধাৰ কাৰ্যৰ বাবে। পিছে উদ্ধাৰ কৰিবলৈ অহা ফেৰীখনো আবদ্ধ হৈ পৰিল লুইতৰ বালিত লাগি। মুহূৰ্তৰ ভিতৰতেই দুয়োখন ফেৰীত হোৱা দোৱা। কোনে কাক কেনেকৈ প্ৰবোধ দিব, সান্তনা দিব তাৰ ভাষা নাই। জীৱনটো হাতৰ মুঠিত লৈ ফেৰীৰে কমলাবাৰীৰ পৰা নিমাতীঘাটলৈ যাত্ৰা কৰা প্ৰতিজন লোকৰে বুকু এবাৰলৈ হলেও কঁপি উঠিল। উত্তৰ গুৱাহাটীৰ নাও দুৰ্ঘটনাৰ দৰে ভয়াৱহ ঘটনা নঘটেতো। অৱশেষত ৰক্ষা পৰিল এই ফেৰীখনত যাত্ৰা কৰা যাত্ৰীসকল। ৩ ঘণ্টা ধৰি তুলুং ভুতুংকৈ নিমাতীঘাট পালে ফেৰীখন। শ্বাসৰুদ্ধকৰ ফেৰী যাত্ৰাক লৈ ক্ষোভ অগণন যাত্ৰীৰ। যোৰহাটৰ পৰা মাজুলীক সংযোগ কৰি কেতিয়া হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখন। বৃহস্পতিবাৰে ফেৰী যাত্ৰাত দুৰ্যোগৰ সন্মুখীন হোৱা প্ৰায় প্ৰতিজন যাত্ৰীয়ে মনে প্ৰাণে কামনা কৰিলে অতি শীঘ্ৰেই মাজুলী যোৰহাট সংযোগী দলং হওক। এই শ্বাসৰুদ্ধকৰ ফেৰী যাত্ৰাৰ অৱসান হওক মাজুলীবাসীৰ বাবে। মাজুলীৰ পৰা চিত্ৰৰঞ্জন নাথ, DY 365।